মৰ্ণিং। গুড মৰ্ণিং। আমি আজি আছোঁ বানাৰসত। আজি যাই আছোঁ এতিয়া আমি বানাৰসৰ গলি গলি ঘূৰি আছোঁ। চাই থাকক আপোনালোকে, কোনো নাই। সিহঁতে আগতে গ'ল, আমি দুইজনী পিছত এতিয়া গৈ আছোঁ। তাক আমি কি গলি গলি ঘূৰি আছোঁ। কাশী বিশ্বনাথ আহি গ'লোঁ আমি ঘাটলৈ। সঁচাকৈ মনটো কিবা একদম শান্তি লাগিছে আহি পেলাই, পবিত্ৰ পবিত্ৰ লাগিছে। আজি ফেচ টু ফেচ হৈ পেলাই বহুত ভাল লাগিছে। ফৰেনাৰবোৰো কিমান আহে চাওক ইয়াতে, সঁচাকৈ বহুত ভাল লাগিছে আজি। মানে নেদেখা জেগা দেখিছোঁ, নেদেখা ঠাই দেখিছোঁ, বহুত ভাল লাগিছে আজি। চাওক আপোনালোকে, যিখিনি পাৰোঁ আপোনালোকক দেখাব। কেনেকৈ লাগিছে? ভাল লাগিছে। ভাল লাগিছে ন? বহুত ভাল লাগিছে আহি পেলাই সঁচাকৈ। এইটো হ'ল শিৱালয় ঘাট, ইয়াতে আমি আছোঁ এতিয়া। চাওক আপোনালোকেও, আমি এইটো ছাইডৰ পৰা আহিলোঁ, এইটো ছাইডে চাওক। আমি এতিয়া পাৰিলে নাওত উঠিব চেষ্টা কৰিম আৰু গোটেইখিনি ঘাটখিনি চাব চেষ্টা কৰিম ন ৰশ্মা? মোক ড্ৰেছটো ভাল লাগিছিলে। মই পিন্ধিছোঁ মেখেলা চাদৰ, তাই পিন্ধিছে দখনা পিন্ধিছে। চাওক আপোনালোকে, আহিছে। এতিয়া আমি নাৱত উঠিম, নাৱত উঠি গোটেই ঘাট ঘূৰিম এতিয়া আমি। জয় গংগা মাইয়া, হৰ হৰ মহাদেৱ। জয় গংগা মাইয়া, হৰ হৰ মহাদেৱ। জয় গংগা কৰিলোঁ। এতিয়া আমি নাও লৈ পেলাই যাম। এইবাৰ জেকেট পিন্ধিলি? অঁ ব্লু, এই লওঁ আৰু এটা। ধুনীয়া, এইটো হ'ল শিৱালয় ঘৰ। সঁচাকৈ আহিবলৈ বহুত মন একদম বহুত ভাল লাগিছে। ভবা নাছিলোঁ সপোন এটা আহিম বুলি, কিন্তু কেনেকৈ আহিবলৈ গমেই নাপালোঁ। একদম আপোনালোকেও কিমান ধুনীয়া চাৰিওফালে গোটেইখিনি। কিমান ভাল লাগিছে। জয় গংগা মাইয়া। এইটো চাইডে চাওক। আচ্ছা, চাওক চবেই স্নান কৰি আছে। घाट के बारे में बोल के जाइएगा भैया, घाट के बारे में बोल के जाइएगा। और मणिकर्णिका घाट कौन से तरफ है? मणिकर्णिका घाट, अच्छा आगे। এইটো হ'ল কাশী বিশ্বনাথ। চাওক সূৰ্যটো কি ধুনীয়াকৈ ওলাইছে। চৰাইবিলাক দেখিছেনে? এইটো চব বাহিৰৰ পৰা। 80 नदी थी यहाँ पे। अच्छा, इस नदी में ही 80 नदी थी। अच्छा, दोनों मिला के वाराणसी नाम। पंछी ইফালে হয় না, হয় না খাবি উচ্চত। ৰশ্মা ভিডিঅ' চলাই কেইটা
হা? जल्दी 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 নাই আৰু কৈছো না অ' মা কি ধুনীয়া লাগিছে চাচোন নাই আৰু খেক মোক দিয়কচোন কেনেকৈ ধুনীয়াকৈ উৰি আছে একদম ৰশ্মা আৰু এইটো চাইডে চাচোন হৰ হৰ মহাদেৱ বুলি ক ৰশ্মা हर हर महादेव চৰাইবিলাক চানা কি ধুনীয়া না ৰশ্মা কি ধুনীয়া লাগিছে বা চৰাইবিলাক কি ধুনীয়া উৰিছে অ' মা কি ধুনীয়া লাগিছে তাত হয় ইয়াতে বোলে আজি 10-15 দিনৰ পৰা আৰতি হোৱা নাই কাৰণ কিয় কি বহুত মানুহ ভিৰ হৈ আছে সেইটোৰ কাৰণে ইয়াতে গংগা আৰতি হয় মানে বহুত এইখন বাই বাই কি ঘাট হয় বা ইমান ধুনীয়া লাগিছে ন মণিকৰ্ণিকা ঘাট অলপ এইটো হ'ল মণিকৰ্ণিকা ঘাট জয় গংগা মাইয়া ভাল লাগিছে আহি পেলাই সঁচাকৈ সপোন লাগি আছে এতিয়াও সপোনৰ কৰিব জাগাত আহি পাইছোঁ যেন লাগিছে সঁচাকৈ হৰ হৰ গংগে তলেদি গৈ আছোঁ চাওক আমি ইয়াৰ তলেদি গ'লোঁ ৰশ্মা টোপনি লাগিছে নেকি ভাল লাগিছে না অলপমান ভয়ো লাগিছে নমো 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 ঘাট চাওক কি ধুনীয়াকৈ বনাই দিছে ঘাট বহুত আছে কিন্তু মই ভালকৈ ঘাটবোৰৰ নামবিলাক গমেই পোৱা নাই
যিমান পাৰে আপোনালোকক দেখাব খুজি আছোঁ আপোনালোকে আহিলেহে গম পাব নিজে চালেহে অনুভৱটো গম পাব যে বোলে কেনেকৈ লাগে কিন্তু মই অনুভৱ দিব নোৱাৰোঁ কিমান ভাল লাগে সঁচাকৈ বহুত ধুনীয়া আৰু বহুত ভাল লাগিছে মা গংগা তাৰ ওপৰেদি গোটেইখিনি ঘাটখিনি আছে আপোনালোকে আহিব চাব এইটো হ'ল বিশ্বকাশীনাথ এইটো হ'ল বিশ্বকাশীনাথ মন্দিৰ সঁচাকৈ বহুত হ'ল কাশী বিশ্বনাথ সঁচাকৈ বহুত ধুনীয়া গংগা নদীখনো চাওকচোন আপোনালোকে জয় গংগা মাইয়া জয় গংগা মাইয়া ব্ৰহ্মঘাট কি ধুনীয়া সঁচাকৈ কৈছোঁ মানে এইটো মানে বৰ্ণনা কৰিব নোৱাৰি আৰু তো ইমান সৰু ইমান ওখ বহুত ওখ চিৰি বাপৰে বাপ লাহে লাহে গৈ আছোঁ জানি নেকি ইমান ধুনীয়াকৈ বনাইছে ব'লা গলি গলি আহি আছে চাওক গলিত কি গলিত সোমাইছে একো পাত্তা নাই গলি গলি সোমাই পেলাই এতিয়া মন্দিৰত কালভৈৰৱ মন্দিৰত গৈ আছোঁ আমি এতিয়া গলি গলি মন্দিৰ হে ইয়াতে হ'ল ইডলি কিমান পুৰণা ঘৰ এইবোৰ আজিৰ ঘৰ নহয় এইবোৰ চাওক আপোনালোকে গলিত সোমাইছোঁ আমি চাওক গলি